নমস্কাৰ। মহাকবি কালিদাসৰ সৃষ্টি তেওঁৰ মহাকাব্য কুমাৰ সম্ভৱ, দুখন মহাকাব্য, এখন হৈছে ৰঘুবংশম, দ্বিতীয়খন হৈছে কুমাৰ সম্ভৱ। এই কুমাৰ সম্ভৱত দেৱতাসকল তাৰকাসুৰৰ অত্যাচাৰ সহিব নোৱাৰি ব্ৰহ্মাৰ ওচৰ পালে আৰু ব্ৰহ্মাদেৱক স্তুতি নতি কৰি তাৰকাসুৰৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰিলে। ব্ৰহ্মাদেৱে পৰামৰ্শ দিলে যে হিমালয়ৰ কন্যা পাৰ্বতী আৰু শিৱৰ বিবাহৰ পিছত যিটো সন্তান জন্মিব, সেই সন্তানটোৰ জৰিয়তেহে তাৰকাসুৰ বধ সম্ভৱ। গতিকে তোমালোকে শিৱক সন্তুষ্ট কৰা। দেৱতাসকল ব্ৰহ্মাৰ পৰামৰ্শ লৈ শিৱৰ ওচৰলৈ গ'ল, কিন্তু তেওঁৰ পত্নী সতীৰ দেহ ত্যাগৰ পাছত শিৱ ভাৰাক্ৰান্ত হৈ ব্ৰহ্ম সমাধিস্থ হৈ আছে। তেওঁৰ ধ্যান ভংগ কৰাটো সহজ নহয়। গতিকে দেৱতাসকলে হিমালয়ৰ কন্যা পাৰ্বতীক শিৱক ওচৰলৈ লৈ আহিলে আৰু পাৰ্বতীয়ে শিৱক স্তুতি নতি কৰিলে। অৱশেষত দেৱতাসকলৰ অনুৰোধ ক্ৰমে কামদেৱ উপস্থিত হ'ল। কামদেৱৰ লগত বসন্ত আহি উপস্থিত হ'ল। বসন্ত ঋতু কেনেকুৱা ঋতু? মহাকবি কালিদাসে ঋতুসংহাৰ যিখন কাব্য, সেই কাব্যখনত উল্লেখ কৰিছে আৰু সুন্দৰভাৱে এই বসন্ত ঋতুৰ বৰ্ণনা কৰিছে। এনেকুৱা এটা ঋতু, যি ঋতুত ব্যক্তিসকলৰ প্ৰেমৰ উন্মাদনা সৃষ্টি কৰি দিব পৰা এটা শক্তি এই ঋতুটোৰ আছে। এই বসন্ত ঋতুৱে তেওঁৰ প্ৰভাৱ বিস্তাৰ কৰিলে। শিৱই যেতিয়া ধ্যান কৰি আছিল, সেই সময়ত শীতকাল চলি আছিল আৰু অকাল বসন্ত তেওঁ নামে দিলে। কিনকিনীয়া বৰষুণ আৰম্ভ হ'ল। কিনকিনীয়া বৰষুণৰ পাছত ফিৰফিৰীয়া বতাহ, এটা সুন্দৰ বসন্ত ঋতুৰ প্ৰভাৱ, আৰু শিৱৰ ওপৰত এই প্ৰভাৱটো পেলাই দিলে। কামদেৱে তেওঁৰ কামনাৰ শৰ শিৱলৈ নিক্ষেপ কৰিলে। অৱশেষত শিৱৰ ধ্যান ভংগ হ'ল। ধ্যান ভংগ হৈ কামদেৱক তেওঁ ভস্ম কৰি দিলে। অৱশেষত কামদেৱৰ পত্নী ৰতীয়ে দেৱতাসকলৰ পৰা দৈব্যবাণীৰ পৰা আশ্বাস পায় যে তেওঁ স্বামী পুনৰ মিলন হ'ব স্বামীৰ লগত। এই কথাটো জানি তেওঁ আশ্বাস পালে আৰু শিৱই পাৰ্বতীৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিলে। অৰ্থাৎ পাৰ্বতীয়ে বহু তপ কৰি শিৱক স্বামী হিচাপে পাব বিচাৰিছিল। অৱশেষত শিৱৰ প্ৰেম পাৰ্বতীৰ প্ৰতি নিবেদন কৰিলে। শিৱই প্ৰেম নিবেদন কৰিলে পাৰ্বতীৰ প্ৰতি, আৰু শিৱ আৰু পাৰ্বতীৰ মিলনৰ ফলত কুমাৰ সম্ভৱ অৰ্থাৎ কাৰ্তিকৰ জন্ম হ'ল। আৰু এই কাৰ্তিকৰ জন্মৰ বৃত্তান্ত এই যিখন কুমাৰ সম্ভৱ কাব্য, তাতে 17টা সৰ্গত তেওঁ বৰ্ণনা কৰিছে সুন্দৰভাৱে। অৱশেষত সেই কাৰ্তিক যেতিয়া ডাঙৰ হয়, ডাঙৰ হোৱাৰ পাছত তাৰকাসুৰ বধ কৰি দেৱতাসকলক আশ্বাস প্ৰদান কৰে, আৰু দেৱতাসকলে তাৰকাসুৰৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পায়। এই যিটো কাহিনী, সমস্ত কাহিনীটো কুমাৰ সম্ভৱ মহাকাব্যত মহাকবি কালিদাসে সুন্দৰভাৱে বৰ্ণনা কৰিছে। ধন্যবাদ।